Hello friends, good morning. এতিয়া সময় হৈছে ৰাতিপুৱা 5:30 বাজিছে। আজি বহুত দিনৰ মূৰত ইমান ৰাতিপুৱাই সোনকালে উঠিলোঁ। কাৰণটো হৈছে আজি আমাৰ ট্ৰেভেল ইণ্ডাষ্ট্ৰীৰ সেলছ টিমৰ পিকনিক আছে। আৰু বিশেষ কথাটো হৈছে কি আমি ডিফাৰেণ্ট কোম্পানীৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰোঁ। আমি একচুৱেলি ক'ব গ'লে কম্পিটিটৰ হয়। তথাপিও আমি সকলোৱে কেনেকৈ মিলিজুলি আমি সকলোৱে একেলগ হৈ থাকোঁ আৰু কেতিয়াবা লগ পাওঁ, গেট টুগেডাৰ কৰোঁ। হোপফুলি সকলোৱে ভাল লাগিব। যদি আপুনি ভিডিঅ'টো প্ৰথম চাই আছে প্লিজ এবাৰ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Hi guys, good morning. Good morning. Now go back to stairs. Hello. Hey, jauh dia. Middle. धर्मेंद्र को बहुत सेक्सी लग रहा है वो येलो विद द येलो स्पाइक धर्मेंद्र लुक लाइक अ वेरी सेक्सी बॉय इन आवर पिकनिक Thank you. थैंक यू Middle start কৰিলে ব্ৰেকফাষ্ট। Middle ব্ৰেকফাষ্ট কেনেকুৱা? It's a very tasty breakfast. And breakfast sponsored by our DPS Manchal. ব্ৰেকফাষ্টত কি আছে? পুৰি আছে, চব্জি আছে, কণী লোৱা নাই আৰু কল আছে। গ'লে ৰাজদা আহিছে ফোনত ব্যস্ত। ৰাজদা কো আজি চিৰিজ কৰি নালাগে বুলি কৈ আছে। ব্ৰেকফাষ্ট দি আছে আমাৰ দীপেশ বনচলা। एंट्रेंस मिलना नहीं है पुलिस भी आते हैं ना ये लोग क्या काम करेंगे अरे एक ही चला ले बमदा मटर आलू सब्जी पूरी टेस्ट কেনেকুৱা? कैसे बढ़िया और अब नॉर्थ इंडियन स्टाइल है लवली। हमें ফাইনেলি আমি পালোঁ সেই ঘগুৱাপাৰা। চন্দনে হেল্প কৰিছে টেণ্টৰ বস্তুখিনি নমোৱাত। চন্দন হাই কৰি দিয়া। চন্দন हेलो হাই। এই নৱজিত দা
এই ৰূপম দা এনে ৰৈ আছে নেটৱৰ্ক নাই ৰূপম দা অলপ সেই হেল্প কৰি দিয়ক পল্লৱ পিকনিকত চলি যায় এইবিলাক চেফ জেগা আপুনি ইফালে যাব লাগিব এটা লাগিছে পিকনিক লাগিছে নয়ন বিএমসিম ক'ত আছে There's a Michael Da. Yo, how's your feelings? Awesome. বাচন বৰ্তনবোৰ ধৰি আছে প্ৰথমবাৰ কৰিছে নে আগত কৰিছে নাই আগতেও কৰিছোঁ আচ্ছা মানে ঘৰত প্ৰেক্টিচ আছে এইবাৰ অলপ বেছি উৎসাহত কৰিছোঁ মানে বৌয়ে মানে কামত লগাই আপোনাক মানে অলপ বেছি উৎসাহত কৰিছোঁ কাৰণ আয়োজনটো চোৱা সেইফালে দেখুৱাই দিয়া আয়োজনটো এইটোৱে কাৰণ লিভাৰ পৰি গ'ল ৰাজেশে লিভাৰ বুটলি আছে এতিয়া লিভাৰ পৰি গ'ল বুৱতী নদীত এতিয়া ৰাজেশে বিচাৰি আছে এটুকুৰা লিভাৰ এই সঞ্জয় এটুকুৰা লিভাৰ পাইছেহি ৰাজেশে মাছ বটলা দি লিভাৰ বুটলি আছে পানীৰ পৰা আমি সত্যতে জানো জেনেৰেলি জানো যে পানীৰ পৰা মাছ ওলায় আমাৰ ইয়াতে ওলাইছে লিভাৰ আৰু লিভাৰ বিচাৰি ৰাজেশে পানীৰ মাজত দৌৰি আছে পানীত লিভাৰ ওলাইছে ভালকে গামোচাখন আনছো সঞ্জয়ে পানীৰ পৰা লিভাৰ বুটলি আছে জোতা পৰা আছিল Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. আমাৰ আয়োজন সকলোৱে কৰি আছে আহক চাওকচোন ঠিক আছে কুশল কিবা ক'বা নেকি নাই ক'ব লগা নাই এতিয়া মানে পকটো বনাওঁ পৰ্ক কি হ'লে বনাবা জাষ্ট ড্ৰাই ফ্ৰাই অ'কে আচ্ছা কুশলৰ ড্ৰাই ফ্ৰাই আজি টেষ্ট কৰিম
আছে পল্লৱ আৰু কুশলে লাগি আছে। আমাক কাৰিকৰ হিচাপে মাতিছে, আমি আহিছোঁ। আমি কাৰিকৰ হিচাপে আমাক ইনভাইট কৰিছে, আমি আহিছোঁ। বেলেগক লাগা আৰু সঞ্জয় দা আৰু নৱদাক আমাক ধন্যবাদ। আমাৰ পাৰ্টিটো মাতাৰ কাৰণে। আৰু তেনেকুৱা পিকনিকত আমাৰ আছে পৰ কুশল আমাক নিমন্ত্ৰণ দিলে ভাল হ'ব কাৰিকৰ হিচাপে। কিবা ক'বা নেকি? একদম কাক পেচ আমাক হেপী বাৰ্থডে। অৱশেষত মৃদুলৈ আহি লাগিলে কুকিঙত। মৃদুল কি বনাই আছা? এইটো পদ হয়, পদ লিভাৰ পদ। এই লিভাৰ পদটো যে পানীৰ পৰা উঠাই আনিছিলে এইটো নেকি? হয় হয় হয়, ইয়াতে নিজৰ লিভাৰ পদ পায়। মাছ মাৰিব গৈছিলোঁ, লিভাৰ পাই গ'লোঁ, ধুনীয়া মাছ ধৰি কেনে খাই দিলে হ'ল। লিভাৰ পদ পাই গ'লো নোকোৱাকৈ কেনেকৈ পিকনিকত আমি থাকো। আলু কাটোতে আঙুলি কাটা গ'ল। কষ্ট পাইছে নেকি? কষ্ট পাইছে নেকি? একো নাই। 108 মাতো নেকি? আমাৰ গ্ৰুপৰ ভাল ছিংগাৰ আৰু ভাল আলু কাটাৰ সঞ্জয় গান ফাঁকি গান এফাকি এইফালে গান বাজি আছে। মই অকণমান মানে ডিঙিটো শুকাই আছোতো, এতিয়া পৰা নাই, অলপ পিছত গাম। ঠিক আছে, অলপ পিছত আমি শুনিবলৈ পাম সঞ্জয়ৰ গান। ইমান ধুনীয়া পৰিৱেশত, নদীৰ কাষত, পানীৰ মাজত আমি এটা ধুনীয়া পৰিৱেশ কৰি আছো চেলছ টিম ট্ৰেভেল ইণ্ডাষ্ট্ৰীৰ। আহক আমি কথা পাতো। সঞ্জয় দা কি ক'ব কওক? Thank you, Mr. Rajesh Roy, Sales Manager, Indigo, for organizing such a beautiful event. Really, thank you for everything. You are very humble for his kind proposition. Thank you. আমাৰ মাজত আছে আস্তিক দা। হাই, আমি আস্তিক কাশ্যপ। এনজয় দ্য লৰ্ড, বহুত ভাল লাগিল ইয়াতে আহি কেনে। আৰু আমাৰ টিম চেলছ টিমৰ গোটেইকেইটা আমি ইয়াতে আছোঁ আৰু পৰিৱেশটো ভাল। চবেই আহক এণ্ড ছাবস্ক্ৰাইব টু ধৰ্মেন্দ্ৰছ টিচ চেনেল, লাভলি চেনেল, আৰু ভাল ভাল জেগাৰ ভাল ভাল চাইট দেখায় তেখেত। থেংক ইউ। আৰু আমাৰ মাজত আছে চাইনিং বয় ইন দ্য বল, কেপ্টেইন মাইকেল। Say something, say something. Say something. Have fun, Enjoy life. do alcohol, do drugs, do whatever you want to do, but don't fight. Keep the peace. Keep the peace. Keep the peace. Be at peace. We want to play peace. Peace ne peace. Anyone else? Dibakar Sanjay. Dibakar, please say something. Yeah. Happy picnic and subscribe ধৰ্মেন্দ্ৰছ চেনেল। আজি বিশেষ কথাটো কওঁ যে মেইন মানুহটো হৈছে দিবাকৰ, সঞ্জয় দা আৰু বহুত কেইজন আছে। তেখেতলোকৰ কাৰণে আজি পিকনিকটো সম্ভৱ হৈছে। দিবাকৰ প্লিজ। Thank you. Thank you. আৰু আমাৰ মাজত আছে টপ মষ্ট চিনিয়ৰ পাৰ্চন ৰমেন দা। হাই হৰ্নিমেন। আমি এনেকুৱা জেগা এটাত বহি আছোঁ। আপুনি অকণমান কেমেৰাটো তলৰ ফালে আনিবচোন। এইটো মাছ ধৰা ধৰা ধৰা, মাছ মাছ মাছ, ডাঙৰ মাছ এইটো। মাছ দৌৰি গৈছে। নহয় নহয়, বিশেষ কথাটো কি হৈছে, মাছ নাপায় ইয়াতে, ইয়াত পায় লিভাৰ আৰু পথ। ইমোচন অফ আছাম Gauri. আমি আমাৰ মাজত দুটা ছিংগাৰ আছে। আমি তেওঁলোকক এটা সঞ্জয় আৰু আমাৰ মৃদুল, আমি তেওঁলোকক এটা গ্ৰুপ চং, এটা থ্ৰীচাম কৰিবৰ কাৰণে তাহাঁতক গান। অ'কে অ'কে, মই সঞ্জয়ৰ পিছত আহি আছো। প্ৰথমতে মই গৈ আছো মৃদুলৰ ওচৰত। মৃদুল, Hi guys. Hello. Please subscribe and click the bell button with Dharmendra. ठीक है? दादा। दुनिया परिवेशৰ মাজত আছো আমি। ঠিক আছে? Enjoying a lot. Enjoy a lot with all these wonderful people Yes. from different industry. I mean, we are in the same industry but having different villages. এই আছে আমাৰ বন্ধু, এই বন্ধু আছে। অরূপ ভাই। Subscribe to Dharmendra's Channel. Click the click the subscribe button, ting 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 ting, ting. and have fun like us. চিনিয়ৰ দাদা এজন আছে। Sanjay Kaba. অরূপ দা। Orup Roy. কাবাক যদি মাছ লাগে ধৰ্মেন্দ্ৰ চেনেলটো আৰু
ছাবস্ক্ৰাইব কৰক আশীৰ্বাদ চবেই আহিব পাৰে এতিয়া আমাৰ সঞ্জয় এটা গান গাব আহিছোঁ আমাৰ গ্ৰুপৰ এজন ধুনীয়া গান গোৱা ল'ৰা আছে যিজন ল'ৰাই ইণ্ডিয়ান আইডলত অলৰেডি অডিশ্যনত গৈ আহিছে গতিকে আমি তেখেতৰ পৰা দুআষাৰ গান গাব মন এয়া সঞ্জয় এটা কেলাছ খেৰ গান এটাই গাওঁ একদম বঢ়িয়া ঠিক আছে ইয়েছ বেবি ইয়েছ চবেই অকণমান সহযোগ কৰিব ৰেডি रीत की लत मोहे ऐसी लगी মজা हो गई मैं मतवारी ও বে বঢ়িয়া बल बल जाऊं अपने पिया को हे मैं जाऊं वारी वारी জিয়া मोहे सुध बुध नाए रही तन मन की ये तो जाने दुनिया सारी क्या बात बेबस और लाचार फिरूं मैं हारी मैं दिलदारी हारी मैं दिल हारी Thank you so much. Thank you so much. Have a fun. Have a fun. Thank you so much. তারপর ন্যাচারাল জুইট পুৰি মেলি এতিয়া আমি গৰম হ'ল এইটো বাকলি চকল কি কয় এৰাই আৰু কি আছে আলু দেখো আমি পুৰা আলু টাইম পাছ এইটো আলু এইটো একচুৱেলি আলুটো ইয়াতে আমি কৰি দিব লাগিব আমি কৰি দিব লাগিব নহ'লে নহ'ব We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. আমি আহি আহি লগ পালোঁ এই বন্ধু কি নামটো কি আছে বন্ধু সুৰেশ সুৰেশ ডেকা সুৰেশ ডেকা আমাক অলপ এক্সপ্ল'ৰ কৰিব বাগান কি কমলা বাগান কমলা বাগান ব'লা কিমান দূৰ বন্ধু বেছি দিন নাই আৰু 2-3টামান গাঁও ঘূৰিলে পাই যাম আৰু বাগান আচ্ছা কিমান ডেঞ্জাৰ ৰাস্তা ভাগৰ লাগি গৈছে ইমান ওপৰত উঠিলোঁ বা সাৱধানকৈ যাব লাগিব দেই আপোনালোকে এতিয়া ভাত খাই লৈছে ভাগৰ লাগিব ইটছ এ ডেঞ্জাৰ ৰাস্তা চাওক কেনেকৈ গৈছে ময়ো ট্ৰাই কৰোঁ বয়সো হৈছে ন চাওক কি দুৰ্গম ৰাস্তা সুৰেশ আৰু কিমান দূৰ অ'কে কি হৈছে ইমান ওপৰত আহিলোঁ
জাম লাগি যায় জাগা খাব নোৱাৰা হৈ যায় সুৰেশ আৰু কিমান দূৰ অলপ আৰু এইখন বাগানখন অঁ ব'লা আৰু অলপ গ'লে পাই যাব অ'কে সুৰেশ হৈছে ইয়াৰ লোকেল আৰু লগ পালোঁ আৰু খুব ভাল ল'ৰা কমলাখিনি এইবাৰ কিন্তু কেঁচাতে পাৰি দিলে এইবিলাক চব কমলা গছ আচ্ছা এইবিলাক চব মই এখন দেখাই দিব পাৰোঁ আকৌ এইখিনিৰ পৰা ইয়াৰ পৰা কিমান দূৰ এইখিনি অলপ চলালে পাব আৰু এয়া হৈছে সুৰেশ ডেকা আমাক লৈ আহি পালেহি দুৰ্গম ৰাস্তাৰ কষ্ট কৰি আহিলোঁ কমলা বাগান আমি ফাইনেলি পালন কৰিছে বন্ধু এইটো আৰু এইটো আছে এইটো মাজতে ভাগ কৰি দিছে তাৰমানে এইটো চাইডে আছে আকৌ কিন্তু দুখন আছে আৰু মাজতে ভাগ কৰি দিছে তাৰমানে এইখন হৈছে কমলাৰ গছ হৈছে বাট কমলাৰ বহুত আছে ইয়াতে বাট কমলাবিলাক কি হ'ল কমলা কি হ'ল কমলা তাৰমানে এবাৰ পাৰিয়ে দিলে আৰু আগতীয়াকৈ তাৰমানে কমলা ছিজন হয়তো পাৰিলে আগতীয়াকৈ পাৰি দিছে তাৰমানে বস্তুটো এইবাৰ আচ্ছা আচ্ছা গতিকে ভাল লাগিলে আৰু ইমান দুৰ্গম ৰাস্তা কষ্ট কৰি ঘামি গৈছোঁ মানে অৱস্থা খুব বেয়া হৈছে কিমান ফিট খোজকাঢ়িছোঁতো গম নাপাওঁ বাট গুগল চালে গম পাম বহুত দূৰ খোজকাঢ়িছোঁ পালোঁ গতিকে থেংক ইউ ছ' মাছ ভাল লাগিলে সকলোকে লগ পাই আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব in number, fueled by them to see the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon, turn us to thousands, and on we'll go through the wasteland. ধৰ্মেন্দ্ৰ আমাৰ ইয়াত আহিব লাগে ধৰ্মেন্দ্ৰই খালি ভিডিঅ' বনাই আছে আমি বিচাৰিছোঁ কি ধৰ্মেন্দ্ৰ ইয়াতে আহক ধৰ্মেন্দ্ৰ বাকীখিনি আমি এক্সপ্লেইন কৰিম ইয়াতে আমি একচুৱেলি এটা হৈধন লাগে আমাক হা হৈধন লাগে আমি হৈ গৈছোঁ জয় ৰে ধৰ্মেন্দ্ৰক চেনেলটোক চিন্তে হৰি বোলো নমস্কাৰ মোৰ নাম নৱজিৎ তালুকদাৰ আৰু এই ধুনীয়া ঠাইখন দেখিছে এইখন ঘগুৱা ইয়াত আপোনালোক আহিব পিকনিক খাব বছৰত এবাৰ চবেই আনন্দ কৰিব লাগে ঠিক আছে থেংক ইউ আচ্ছা ইমান ধুনীয়া প্লেচ আমি ইমান এনজয় কৰিলোঁ কেনেকৈ আমাৰ দিনটো পাৰ হ'ল আমি গমেই নাপালোঁ হয়। ইমান ধুনীয়া ল'ৰা এটা লগ পাইছে সুৰজ ডেকা হয়। আমাক এক্সপ্ল'ৰ কৰিলে ইমান ভিতৰ জেগা ইমান দুৰ্গম ৰাস্তা আমি খোজকাঢ়িব নোৱাৰোঁ ঘূৰি ঘূৰি ঘাম ওলাই গৈছে তথাপি আমাক এৰি দিয়া নাই ল'ৰাটোৱে ইমান সহযোগ কৰিলে ভাল লাগিলে লোকেল মানুহবোৰ খুবেই ভাল খুব ভাল খুব ইণ্টাৰেষ্টিং হয় খুব ভাল খুব ছাপৰ্টিভ হয় আৰু তেখেতলোকে ইমান ছাপৰ্ট কৰিছে এই ছাপৰ্ট কৰাৰ কাৰণে আমি ধুনীয়াকৈ আজি সকলোৱে আমি এণ্ডিং কৰিব পাৰিছোঁ থেংক ইউ ছ' মাছ কিবা ক'ব নেকি এই অৰুদা রাতির বুকুত দেখা পালু তোমার ছবি গোপনে আহি ইয়ার কোন তুমি যে মোর নিয়রে শেষ তুফান নামি আহা দোলরে মই মোর দেহর প্রতি পুয়া তোমার হাতে বহু দিনরে আসু ফাইনেলি আমি যাব ওলাইছোঁ পংকজা কিমান হ'ব নেকি পংকজা ফাইনেলি চবেই এবাৰ হ'লেও ডিচেম্বৰ মাহত পিকনিক খাব লাগে দিবাকৰ মেইন আচ্ছা ৰাজেশ কিবা এটা কোৱা খুব ভাল লাগিছে পিকনিক খাই এভৰি ইয়াৰ আমি আহিম চবৰ লগতে আহিম ভাল লাগিছে চবৰ লগত আমাৰ ট্ৰেভেল চব মিছ কৰি ককটেল বনাম ৰমেন দা কুশল 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 খুব ভাল লাগিলে পিকনিকটো বহুত দিনৰ মূৰত গুৱাহাটীত আহি কৰিলোঁ এক্স কলিগ আজি নহয় অলপ ফাৰ্ষ্ট টাইম লগ পাইছোঁ ইমান ভাল লাগিছে ইমান ভাল ল'ৰা বাট
আমি গম পোৱা নাছিলোঁ যে নয়ন এটা বেলেগ এটা পিকচাৰ ভাবিছিলোঁ। সঁচা কথা কৈছোঁ, ট্ৰাইবেলৰ সঁচা কথা কওঁ, সঁচাই মানে অন্তৰ বা হাৰ্ট কৰিছে নয়নে, বাট ভাল লাগিছে। These are the original songs. Tell me pretty lies, look me in the face. Tell me that you love